কিমান ধুনীয়া আৰু কিমান চকচকীয়া, একদম লেতেৰা যেন একদম দেখিবলৈ পোৱা নাযায়। চালে বাৰে বাৰে চাই থাকিব মন যায়। চকচকীয়া একদম ইংৰাজী তৈয়াৰ কৰা ঘৰ, কিমান ধুনীয়া সুন্দৰ। চাওকচোন এবাৰ আপোনালোকে, ইমান ধুনীয়াকৈ গছবোৰ কাটিং কৰিছে, দেখিবলৈ মানে যেন আমাৰ ইয়াৰে নহয় তেনেকুৱা যেন লাগে। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ দুধনৈৰ ওচৰতে থকা নিচানগ্ৰাম গাঁওখন। পৰিষ্কাৰ গাঁও, এইখন খুব ধুনীয়া একদম চাব গ'লে। আচলতে ইয়াতে আহিলে অনুভৱ হয় যে গছ গছনিবোৰৰ পৰা আদি কৰি সকলোখিনি কিমান ধুনীয়াকৈ ডিচিপ্লিন কৰি তেওঁলোকে কাটি ৰাখিছে। তাৰোপৰি চাফা কৰি ৰাখিছে, ডাষ্টবিনত সকলো বস্তু নিয়াৰি কৰি পেলাই, তেনেকুৱাকৈ একদম লেতেৰা যেন নায়েই। খুব ধুনীয়া, চালে চাই থাকিব পাৰি। গ'লে আৰু তাৰ পৰা আহিব ইচ্ছা নাযায় এঘণ্টা দুঘণ্টাৰ আগত। সন্ধিয়াৰ সময়ত গৈ খুব ভাল লাগে ইয়াত। গাঁওখন আচলতে ইমান চাফা মানে ক'ব নোৱাৰি আৰু, একদম চকচকীয়া, খুব ভাল লাগে গাঁওখনত আহি। গ্ৰামত খুব ধুনীয়া, চাওকচোন পৰিৱেশ। আৰু তেওঁলোকে কাষে কাষে নিজে গড়ি নিজে বনাই পাহেৰে নিৰ্মাণ কৰিছে ডাষ্টবিন, আৰু তাতে লেতেৰাবোৰ পেলাই। সঁচাকৈ চালে চাই থাকিব মন যায়, অলপো লেতেৰা দেখিবলৈ পোৱা নাযায়। আৰু তেওঁলোকে ইমানেই চাফা কৰি ৰাখে গাঁওখন, মানে গ'লেহে গম পায়, লেতেৰা দেখিবলৈ নাপায়। প্ৰায় চাফা কৰে সকলো মিলি গাঁওখনৰ মানুহে, তেনেকৈয়ে ঝাৰু মাৰে, লেতেৰাবোৰ চাফা কৰে সকলোৱে। এইটো হ'ল নিচান গ্ৰামত সোমোৱা ৰাস্তা প্ৰথম। এইফালে সোমাব লাগে, আৰু কিমান চাফা কৰি ৰাখে চাওকচোন আপোনালোকে সকলোৱে মিলি। আচলতে ইয়াতে গ'লে অনুভৱ হয় কিমান ধুনীয়া চাফা চকচকী, আৰু দুয়োকাষে গছ গছনি ভৰপূৰ, বঢ়িয়া একদম পৰিৱেশটো। এই কালভাৰটোত বহি খুব ভাল লাগে, আমি গ'লে প্ৰায় বহো ইয়াতে, খুব ধুনীয়া লাগে। সন্ধিয়াৰ টাইমত, আবেলিৰ টাইমত বহিলে মানে এঘণ্টা দুঘণ্টা কেনেকৈ যায় ক'বকে নোৱাৰি, খুব ভাল লাগে। আৰু বিশেষকৈ গৰমৰ দিনত। ধানবোৰ ৰোৱা যিহেতু বেছি দিন হোৱা নাই, কেইদিনমান হ'ল, জাষ্ট নীলা নীলা পৰিছে, কিমান দেখিবলৈ ধুনীয়া হৈছে, দেখিয়ে যেন ভাল লাগে, সেউজীয়া সেউজীয়া। চাওকচোন, শান্তি লাগি যায় একদম মনটো দেখিলে। আজৰি সময় পালে 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে ইয়াতে যদি আহা খায়, খুব ধুনীয়া লাগে। পৰিৱেশটো একদম চাব লগা। আৰু বৰ্তমানৰ সময়ত ইয়াতে জিৰণি কোঠাত বহি আৰু পথাৰখন উপভোগ কৰাহে কথা আবেলিৰ সময়ত। আজি যিহেতু বতৰটো অলপ ডাৱৰীয়া টাইপৰ হৈ আছে, তথাপি ঠাণ্ডা ঠাণ্ডা বতাহ আছে, মেঘো আছে অলপ অলপ। আৰু মানে ভাষা নাই, কেনেকুৱা ধৰণৰ চাফা ৰাস্তা ঘাটবোৰ, কেনেকৈ যে ৰাখে আৰু ইমান চাফাকৈ, কৈ মানে শেষ কৰিব নোৱাৰে। আহিলেহে অনুভৱ হয়, ইমান চাফা হ'ব পাৰে। আৰু ৰাস্তা ঘাট আদিবোৰ সকলোখিনি, গছ গছনিবোৰ মানে ডিচিপ্লিন, আৰু কেনেকৈ চাফা কৰি আছে চাওক না, কেনেকুৱা চাফা। লেতেৰাই আনি পেলায়ো এওঁলোকে, আৰু লেতেৰা দেখিবলৈ পোৱা নাযায়। চাওকচোন, চাফা মানে চাফাই আৰু এক্সট্ৰিম লেভেল। আপোনালোকে সময় পালে আহিবচোন, বেছি দূৰ নহয়, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দুধনৈৰ পৰা প্ৰায় 10 মিনিটমান গ'লে পাই যায়। আৰু ৰামৰাৰৰ লগতে মাৰ্কেট হয়, খুব ধুনীয়া। আৰু 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে গ'লে খুব ভাল লাগে, ব'ৰ হোৱা নাযায়, চালে চাই থাকিব মন যায়। এওঁলোকক দেখিলেহে অনুভৱ হয় কিমান চাফাকৈ ৰাখিব পাৰিছে গাঁওখন, কিমান চাফা কৰে সকলোৱে মিলি, আচৰিত একদম।
মোৰ মোবাইলেৰে শ্বুট কৰি যিখিনি সম্ভৱ দেখুৱাব পাৰি আৰু দেখুৱাইছোঁ। এই গাঁওখনত বিশেষকৈ আবেলিৰ সময়ত বহুত মানুহ আহে ফুৰিব বা দেখিবলৈ পোৱা যায়। 4-3মান বজাত বিশেষকৈ গৰমৰ দিনকেইটাত সেইখিনিত আহিলে একদম বিশেষ ঠাণ্ডা এটা অনুভৱ হয়। চাৰিওফালে দুই কাষে যিটো গাছ আৰু গাছবোৰ খুব ধুনীয়াকৈ শৃংখলবদ্ধকৈ ৰুইছেও প্লাছ আৰু চাফা চিকচিকীয়া কৰি ৰাখে, ভাল লাগে আৰু আহি। এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ কাৰণে সকলো ভিউৱাৰ্ছক মোৰ ফালৰ পৰা বহুত 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 ধন্যবাদ থাকিল। যিহেতু আপোনালোকে মোৰ চেনেললৈ আহিছে, চ' সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক। লগতে মোৰ এই সৰু ইউটিউব পৰিয়ালটোৰ অংশীদাৰ হৈ পৰক, তেতিয়াহে আপোনালোকে আহিবলগীয়া আৰু ভিডিঅ'সমূহ দেখিবলৈ পাব। ধন্যবাদ থাকিল।